নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি 21 মাৰ্চ বৃহস্পতিবাৰ আপোনালোকৰ বাবে লৈ আহিছোঁ 10টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ হৈছে অসমৰ বাবে পুনৰ এক ভাল খবৰ। অসমৰ জাগিৰোডত 27,000 কোটি টকীয়া ব্যয় সাপেক্ষে ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰাৰ পাছত এইবাৰ আন এক ইতিবাচক খবৰ লৈ আহিছে ৰতন টাটা গ্ৰুপে। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে উদ্যোগপতি ৰতন টাটাক। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ 1500 নিবনুৱাই টাটাৰ উদ্যোগত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। তেওঁলোকে 2025 চনত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নেতৃত্ব দিয়াত সুবিধা প্ৰদান কৰিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ 30,000 নিবনুৱাই জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত নিযুক্তি পাব। 2 নম্বৰ খবৰটো হৈছে অসম ৰাজ্যিক পৰিবহণ ফালৰ পৰা প্ৰতিগৰাকী চালকৰ বাবে এক ডাঙৰ খবৰ। যিসকল চালকৰ ড্ৰাইভিং লাইচেন্স ম্যাদ উকলি যাবৰ হৈছে তাৰ পূৰ্বে ঘৰৰ পৰাই ৰিনিউ কৰি ল'ব পাৰিব। ইয়াৰ বাবে দ্বিতীয় অফিচ যাব নালাগে চালকসকলে। ম্যাদ উকলাৰ 30 দিনৰ ভিতৰতে কৰিব লাগিব আবেদন। চৰকাৰে মুকলি কৰিছে এটা ৱেবছাইট আৰু এই ৱেবছাইটত ভিজিট কৰি আপুনি ৰিনিউৱেল ফৰ্মখন ফিলআপ কৰিব লাগিব। 3 নম্বৰ খবৰটো অসমবাসীৰ বাবে অলপো ভাল খবৰ নহয়, কাৰণ বিশ্বৰ তৃতীয় প্ৰদূষিত দেশ হিচাপে পৰিগণিত ভাৰত দেশৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত দ্বিতীয় স্থানত আছে অসমৰ গুৱাহাটী মহানগৰ। আৰু এই তথ্য প্ৰকাশ কৰিছে ছুইচ এয়াৰ কোৱালিটি মনিটৰিং বডি IQ এয়াৰে। 4 নম্বৰ খবৰটো হৈছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনখনক লৈ উচ্চতম ন্যায়ালয় শুনানি। কা আইনক লৈ স্থগিতাদেশ জাৰি নকৰিলে উচ্চতম ন্যায়ালয়। কেন্দ্ৰক 3 সপ্তাহৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে। আছু আৰু অসমৰ জাতীয় যুৱ ছাত্ৰ পৰিষদে কৰিছিল আবেদন। লগতে স্থগিতাদেশৰ আবেদন কৰিছিল অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে। এইবাৰ 5 নম্বৰ খবৰটো লৈ আহিছোঁ। কিছু ব্যতিক্ৰম হ'ব লোকসভা নিৰ্বাচনৰ ভোটদান। বিশেষকৈ যোৰহাটৰ লোকসভা সমষ্টিৰ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষকৈ যিসকল ভোটাৰ বয়স 85 বছৰ ঊৰ্ধ্বৰ তেওঁলোকে ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব। 6 নম্বৰ খবৰটো হৈছে ভাৰতৰ আগশাৰীৰ ই-কমাৰ্চ কোম্পানী ফ্লিপকাৰ্টে বৃহৎ প্ৰত্যাহ্বানৰ মাজেৰে ব্যৱসায় চলাবলগীয়া হৈছে। বিগত 2টা বছৰত ফ্লিপকাৰ্ট কোম্পানীৰ বজাৰৰ মূল্য অতি বেয়াকৈ হ্ৰাস হৈছে। এয়া কোম্পানীটোৰ লগতে গ্ৰাহকসকলৰ বাবে বেয়া খবৰ। 7 নম্বৰ খবৰটো হৈছে ভাৰত আৰু মালদ্বীপৰ মাজত চলি থকা কূটনৈতিক সংঘাতৰ মাজতে দেশখনত থকা ভাৰতীয় সেনাৰ প্ৰথমটো খেপ স্বদেশলৈ ঘূৰি অহাৰ পাছতে এইবাৰ 10 এপ্ৰিলত ভাৰতীয় সেনাৰ দ্বিতীয়টো খেপ মালদ্বীপৰ পৰা ঘূৰি আহিব। মালদ্বীপ আৰু ভাৰতৰ প্ৰতিনিধিৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা হয় আৰু তেতিয়াই 10 এপ্ৰিলত ভাৰতীয় সেনাৰ দ্বিতীয় খেপ ঘূৰাই অনাৰ সন্দৰ্ভত দুয়োখন দেশে সন্মত হয়। 8 নম্বৰ খবৰটো হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইউনিফৰ্ম চিভিল কোডক লৈ ডাঙৰ ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ইউনিফৰ্ম চিভিল কোড বিজেপিৰ এজেণ্ডাত আছে, কিয়নো দলে বিশ্বাস কৰে যে ধৰ্মনিৰপেক্ষ দেশৰ সকলো লোকৰ বাবে এখন সমান আইন থাকিব লাগে। লগতে মন্ত্ৰীগৰাকীয়ে কয় যে ইউনিফৰ্ম চিভিল কোড 1950ৰ পৰা আমাৰ সমস্যা হৈ আহিছে। আমাৰ দলে ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰে। 9 নম্বৰ খবৰটো হৈছে 50 বছৰৰ মূৰত পৃথিৱীত ঘটিব এক বিৰল মহাজাগতিক ঘটনা। 9 মিনিট 18 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। এপ্ৰিলৰ 8 তাৰিখে হ'বলৈ গৈ আছে দীৰ্ঘতম সূৰ্যগ্ৰহণ। দুপৰীয়া 2:12 লুকাই যাব সূৰ্য। এইবাৰ একেবাৰে শেষৰ 10 নম্বৰ খবৰটো লৈ আহিছোঁ বতৰ বিজ্ঞানৰ ফালৰ পৰা। অসমত সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞানী বিভাগে। ৰাজ্যৰ কেইবাখনো জিলাত হ'ব মুষলধাৰ বৰষুণ লগতে বজ্ৰপাত। বতৰ বিজ্ঞানৰ বিভাগে জাৰি কৰিছে য়েল্লো এলাৰ্ট। আৰু এই য়েল্লো এলাৰ্ট জাৰি কৰা জিলাসমূহ হৈছে ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, কোকৰাঝাৰ, গোৱালপাৰা, শোণিতপুৰ, গোলাঘাট, দৰং, হোজাই আৰু নগাঁও।